বিশ্বৰ আগশাৰীৰ প্ৰযুক্তিবিদসকলৰ সৈতে একেখন মঞ্চত কান্ধত কান্ধ মিলাই থিয় দিছে আমাৰ প্ৰাণৰ অসমীয়া ভাষা। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ইণ্ডিয়া AI Impact Summit-2026'ত ইতিহাস ৰচিলে অসমৰ প্ৰকল্প আখৰ AI। একবিংশ শতিকাৰ প্ৰযুক্তিৰ আটাইতকৈ ডাঙৰ সন্মিলনখনত উপস্থিত আছে বিল গেটছ, সুন্দৰ পিচাই আৰু মুকেশ আম্বানীৰ দৰে বিশ্বৰ প্ৰখ্যাত ব্যক্তিসকল। আৰু সেই একেখন মঞ্চতে বিশ্বৰ আগশাৰীৰ টেক জায়েণ্টসকলৰ সৈতে অসমক প্ৰতিনিধিত্ব কৰিছে দুই ভাতৃয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এই মহা সন্মিলনত ৩০০তকৈ অধিক বিশ্ববিখ্যাত কোম্পানীৰ মাজত অসমক গৌৰৱান্বিত কৰিছে দুই ভাতৃৰ এই অদ্বিতীয় উদ্ভাৱনে। আখৰ AI হ'ল বিশ্বৰ প্ৰথমটো অসমীয়া স্পীচ টু টেক্সট প্ৰযুক্তি। আমি ইমান দিনে ভাবিছিলোঁ AI বা কৃত্ৰিম বুদ্ধিমত্তা কেৱল ইংৰাজী ভাষাৰ বাবেহে। কিন্তু আখৰ AI প্ৰমাণ কৰিলে যে প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ অসমীয়া ভাষাও বিশ্বৰ যিকোনো ভাষাৰ লগত ফেৰ মাৰিবলৈ সক্ষম। আপুনি অসমীয়াত কথা ক'ব আৰু মেচিনে আপোনাৰ কথাখিনি নিখুঁতকৈ লিখি উলিয়াব। AI বিপ্লৱৰ আঁৰত আছে দুই অসমীয়া তৰুণ, কাব্যনীল আৰু ইন্দ্ৰনীল তালুকদাৰ। এই দুই ভাতৃৰ প্ৰচেষ্টাই আমাৰ নতুন প্ৰজন্মক মাতৃভাষাতে ডিজিটেল পৃথিৱী জয় কৰাৰ সাহস দিছে। বিশ্বায়নৰ ধুমুহাত যাতে আমাৰ আইৰ ভাষা হেৰাই নাযায় তাৰ বাবে এয়া এক ঐতিহাসিক পদক্ষেপ। বিশ্বৰ দৰবাৰত অসমীয়া ভাষাৰ এই বিজয় ধ্বজাক আমি আন্তৰিকতাৰে আদৰি লৈছোঁ। মাতৃভাষাৰ এই ডিজিটেল যাত্ৰাক লৈ আপুনি কিমান গৌৰৱান্বিত? ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে পৃথিৱীয়ে জানে অসমৰ এই AI যাত্ৰাৰ কাহিনী। জয় আই অসম।